বৰক্ষেত্ৰৰ ২ নম্বৰ কাটলাবৰীত বৰ্জ্যপাতত পশুধনৰ বিস্তৰ ক্ষতিসাধন। জানিকা বৰ্জ্যপাত কৰি কপিলানীৰ গৃহত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটি। ২ নম্বৰ কাটলাবৰী চৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটি। উল্লেখ্য যে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা লোকগৰাকীৰ ৩টা গৰু, ছাগলী ৫টা আৰু ভেড়া ৭টাৰ সৈতে গৃহটোৰ সম্পূৰ্ণ ক্ষতিসাধন হয়। এনেধৰণৰ ক্ষতিৰ সন্মুখীন হৈ এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটো। সেয়ে চৰকাৰী সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ। মাইকী মানুহ এজনী আছিল, সৰু বাচ্চা কেঁচুৱা এটা আছিল। গৰু ছাগলী ঘৰৰ ভিতৰত বান্ধি থৈ আমাৰ ঘৰত মাক পুতে আমাৰ ঘৰত গৈছিল। আছে ৰাতি মোটামুটি 6:20 বা 25 মিনিট। ঘৰৰ ভিতৰত মই মজিয়াখনত বহি আছোঁ, ইয়াতে চকীৰ ওপৰত বহি আছিল। থাকাতে তাৰমানে আমাৰ গলি ঘৰত পোহৰ পালোঁ দেখা। এই বৰষুণ বতৰত ঘৰৰ ভিতৰত মানে পোহৰটো ক'ৰ পৰা আহিল। তাৰপিছত মই দৰ্জাটো খুলি বাহিৰত দেখি চাওঁ যে ঘৰৰ ভিতৰত একদম আলো হৈ আছে। ইফালে চাওঁ যে পোহৰটো তাৰমানে চৰটো গোটেই চৰে বুলিব পাৰি পোহৰ, এনেকুৱা পোহৰ হৈছে। তাৰপিছত ওলাই চাওঁ যে ইফালে ঘৰৰ ভিতৰত কিহৰ পোহৰ? আপোনাৰ বিজুলী পোহৰ? বিজুলী পোহৰ। ঢেৰেকনি মাৰি কিনে ইয়াত মানে বজ্ৰপাত হৈছে। বজ্ৰপাত হৈ এনেকুৱা আহি পেলাই ঘৰৰ আমি গোটেইকেইটা দাউৰি আহিলোঁ। আহি চাওঁ যে একদম নাই আৰু চব ঘৰ চৰ পুৰি। আমি বহুত চেষ্টা কৰিলোঁ। মানুহৰ ক্ষতি হোৱা নাই? মানুহৰ ক্ষতি হোৱা নাই। কেইটা গৰু আছিলে? গৰু তিনিটা দমৰা গৰু, আৰু ভেড়া ছাগলী আছিল 6টা, আৰু ছাগলী আছিল এটা 7টা। কালি কেইটামান বজাত? ৰাতি 6:20 বা 25 মিনিট। চৰকাৰক কি কয় এতিয়া আপোনাৰ? পাৰে যদি দুখীয়া মানুহ আকৌ নাই, গিৰাকজনে ঘৰত নাই, কাম বন কৰি মানে হাজিৰা কৰি খায়। হাজিৰা কৰিবাই গৈছে গুৱাহাটীত। এই সৰু ল'ৰাটো আৰু এই মাইকীজনী আছিল। থাকাতে ইমান কষ্ট কৰি ইমানকেইটা বস্তু পুহি আছিল। এইগিলাই পুহি 2টা পইচা উপাৰ্জন কৰি তাকে দি চলে। এতিয়া বৰ্তমান ঘৰো আছিল, ঘৰটোও শেষ, আৰু যি আছিল থুল মূল টকা পইচাও আছিল, কিছু কাগজ পত্ৰ আছিল, গহনাও আছিল, চব পুৰি একদম ছাই হৈ গৈছে। সেইখিনিয়ে। বৰষুণ আহিল, ইফালে ঘৰত কোনো নাই। মাইকী মানুহ এজনী আছিল, সৰু বাচ্চা কেঁচুৱা এটা আছিল। গৰু ছাগলী ঘৰৰ ভিতৰত বান্ধি থৈ আমাৰ ঘৰত মাক পুতে আমাৰ ঘৰত গৈছিল। আছে ৰাতি মোটামুটি 6:20 বা 25 মিনিট। ঘৰৰ ভিতৰত মই মজিয়াখনত বহি আছোঁ, ইয়াতে চকীৰ ওপৰত বহি আছিল। থাকাতে তাৰমানে আমাৰ গলি ঘৰত পোহৰ পালোঁ দেখা। এই বৰষুণ বতৰত ঘৰৰ ভিতৰত মানে পোহৰটো ক'ৰ পৰা আহিল। তাৰপিছত মই দৰ্জাটো খুলি বাহিৰত দেখি চাওঁ যে ঘৰৰ ভিতৰত একদম আলো হৈ আছে। ইফালে চাওঁ যে পোহৰটো তাৰমানে চৰটো গোটেই চৰে বুলিব পাৰি পোহৰ, এনেকুৱা পোহৰ হৈছে। তাৰপিছত ওলাই চাওঁ যে ইফালে ঘৰৰ ভিতৰত কিহৰ পোহৰ? আপোনাৰ বিজুলী পোহৰ? বিজুলী পোহৰ। ঢেৰেকনি মাৰি কিনে ইয়াত মানে বজ্ৰপাত হৈছে। বজ্ৰপাত হৈ এনেকুৱা আহি পেলাই ঘৰৰ আমি গোটেইকেইটা দাউৰি আহিলোঁ। আহি চাওঁ যে একদম নাই আৰু চব ঘৰ চৰ পুৰি। আমি বহুত চেষ্টা কৰিলোঁ। মানুহৰ ক্ষতি হোৱা নাই? মানুহৰ ক্ষতি হোৱা নাই। কেইটা গৰু আছিলে? গৰু তিনিটা দমৰা গৰু, আৰু ভেড়া ছাগলী আছিল 6টা, আৰু ছাগলী আছিল এটা 7টা। কালি কেইটামান বজাত? ৰাতি 6:20 বা 25 মিনিট। চৰকাৰক কি কয় এতিয়া আপোনাৰ? পাৰে যদি দুখীয়া মানুহ আকৌ নাই, গিৰাকজনে ঘৰত নাই, কাম বন কৰি মানে হাজিৰা কৰি খায়। হাজিৰা কৰিবাই গৈছে গুৱাহাটীত। এই সৰু ল'ৰাটো আৰু এই মাইকীজনী আছিল। থাকাতে ইমান কষ্ট কৰি ইমানকেইটা বস্তু পুহি আছিল। এইগিলাই পুহি 2টা পইচা উপাৰ্জন কৰি তাকে দি চলে। এতিয়া বৰ্তমান ঘৰো আছিল, ঘৰটোও শেষ, আৰু যি আছিল থুল মূল টকা পইচাও আছিল, কিছু কাগজ পত্ৰ আছিল, গহনাও আছিল, চব পুৰি একদম ছাই হৈ গৈছে। সেইখিনিয়ে।